Hello guys, আজি আমি আপোনালোকক দেখুৱাম আমি গলবান ঢালিম আজি গলবানৰ ফাৰ্মা ফিটিং কৰিম এতিয়া ফিটিং কৰি আমি কিছু ঢালাই কৰিম এতিয়া আমি টকটাবোৰত গজল মাৰি লৈছো লাইন গজল এইটো 5 ইঞ্চি জোখত 5 ইঞ্চি জোখত আমি লাইন গজল গিটা মাৰি লৈছো এইটো এখন হল তাৰ পিছত এইটো এটা গজল আছে গজলটো উলাই দি আপোনালোকক দেখুৱাই আছো এনেকুৱাকৈ আমি কামবিলাক আপোনালোকক দেখুৱাই থাকিম এইটো 5 ইঞ্চিত মাৰিছো এইটো 5 ইঞ্চিত মাৰিলো itu 5 ইঞ্চিত গজল মাৰা হল দুখন হল গজলটো গুটেই দিয়া যায় গজলটো টকটাখনৰ ইপাৰ সিপাৰ নোহোৱাকৈ আমি গজলটো মাৰি লওঁ এতিয়া গাঁথনিত আমি গজলটোত বহাই দিওঁ দিলে টকটাখন তলৰ ফালে নামি নাযায় তলৰ ফালে নামি নাযায় আমি ইউ লগাই ফিটিং কৰোঁ আপোনালোকক দেখুৱাম কেনেকুৱা ইউ লগাওঁ আমি ইউ বনাই লৈছো ৰডৰো বনাই লোৱা যায় কেনেকুৱাকৈ ফিটিং কৰা যায় আপোনালোকক দেখুৱাম আৰু অলপ টকটা আমি মাৰি লওঁ আপোনালোকৰ যদি ভিডিঅ'বোৰ চাই ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবা বুলি আশা কৰিলোঁ যিটো কাম কৰি আছো এটা নহয় 18 আৰু 17 ৰুম বহলত আছে 17 চেণ্টাৰ সাৰা 17 ভিতৰত 17 আছে ইমান ভিডিও থাকিলে মানে চাবা টান পাব আছে টান পাব এই টান পাব কিছুমানে বহুতে টান পাব पाँच इंच देखा दी 5 इंच এটা 5 इंच देखा दी लो ऊपर पर आएंगे ना আপোনালোকে ভিডিঅ'বোৰ চাই কেনে লাগিল কমেণ্টত জনাব বুলি আশা কৰিলোঁ ভিডিঅ'বোৰ চাব বুলি আগ্ৰহেৰে ভিডিঅ'বোৰ বনাই আছোঁ ভিডিঅ'বোৰ চাই ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ যদি আপোনালোকে আয়ত্ত কৰিব পাৰে এইটো আমি ইয়াতে টকটাবোৰ তুলি ল'লোঁ চাঙৰ ওপৰত এতিয়া আমি টকটা ফিটিং কৰিম তো 5 ইঞ্চিত গজল মাৰা হৈছে আৰু এইফালে এইটো টকটাখন এতিয়া গজলৰ ওপৰত বহাই দিয়া হ'ল গজলটো পাক ইটাটোৰ ওপৰত আমি গজলটো ইটাটোৰ ওপৰত বহাই দিছোঁ ৰডডালৰ তলতে আছে গজলটো ৰডৰ ওপৰত দিয়া নাই আমি ৰডৰ তলৰ পৰা 5 ইঞ্চি ঢালাই কৰিছোঁ আমি গলবানটো 5 ইঞ্চি ওখ আৰু 3 ইঞ্চি বহলত ঢালাই কৰিছোঁ ঢালাই কৰিম আৰু এই কাৰণে আমি এনেকুৱাকৈ ফিটিং কৰিছোঁ এইটো এটা গজল আৰু এইফালে এইটো এটা গজল এইটো আমি ইয়াতে লগাই দিলোঁ এইটো গজলটো আমি এইটো গজলটো ৱালৰ ইটাটোৰ ওপৰত বহাই দিছোঁ দুটা গজল মাৰিছোঁ টকটাবোৰ বেন থাকিলেও দুটা গজল জোখত বঢ়িয়াকৈ দুই মাথাই মাৰি দিলে টকটাটো ধুনীয়াকৈ হৈ যায় য'ত ওখ আছে থাকিব দিয়া এটা লেভেলত ঢালি গ'লে ধুনীয়াকৈ ঢালাইটো মিল খাই যাব আৰু এইটো হৈছে এইটো আমি ইউটো বনাই লৈছোঁ টকটাটো দুই সাইডৰ পৰা চেপি ধৰি থাকে টকটাটো ওলাই নাযায় আৰু বহলো হৈ নাযায় যেহেতু তলত গজল দুটাই ধৰি থাকে আৰু ওপৰৰ ফালে এইটো ইউটোই ধৰি থাকে বহুতে দেখিছোঁ টকটাবোৰ ফুটা কৰি কইলবোৰ সোমাই দিয়ে দি বেন কৰি দিয়ে দাইছেদি পিছত
সেই কয়লৰ টুকুৰাবিলাক ঢালাই বাহিৰত ওলাই থাকে। আমি সেইটো নকৰোঁ, আমি এই কামটো কৰোঁ। এইটো কৰিলে কি হয়, আমি ইউ দুটা দাঙি উঠাই দিলে ঢালাই হৈ যোৱাৰ পিছত আমি ইউ দুটা খুলি দিলে ধুনীয়াকৈ তক্তাবোৰ এৰাই দিব সুবিধা হয় আৰু আমাক চাবল নালাগে। তেতিয়া আমি হাতুৰিৰ সহায়তে গোটেইখিনি কাম কৰিব পাৰোঁ। যেতিয়া ফুটা কৰি কিনে হিমিচেদি ফুটা কৰি কইল সোমাই দিয়া হয়, তেতিয়া আকৌ দাইচেদি কইলটো পোন কৰি ল'ব লাগে। তাৰপিছত তক্তাটো চাবলৈ দি আকৌ বল দি উঠাব লাগে। গতিকে আমি সেইবিলাক নকৰোঁ, আমি সহজ কামটো কৰোঁ। এইটো কৰিলে সহজ হয়। ইউটো আমি বনাইছোঁ 5 ইঞ্চি, যিহেতু 3 ইঞ্চি ইটাটোত আছে আৰু 2 ইঞ্চি তক্তাখনত ধৰিছোঁ। তক্তা দুখনৰ ভিতৰত 5 ইঞ্চি হয়। এই 5 ইঞ্চি আমি ইউটো বনাইছোঁ। ভিতৰত আছে 5 ইঞ্চিৰ 2 চুটা কম। তক্তাবিলাক 1 ইঞ্চি পুৰা নাথাকে আৰু ইটাবিলাকো 3 ইঞ্চি পুৰা নাথাকে। সেইকাৰণে আমি 5 ইঞ্চি বনালে আমাৰ হৈ যায় ধুনীয়া জোখত। 3 ইঞ্চিৰ ভিতৰত থাকি যায় তক্তা দুখনৰ ভিতৰত। এইখিনিয়ে এইটো আমাৰ ফিটিং কৰা হৈ গ'ল। এটা ছাইড এইটো 17 ফুট ফিটিং কৰা হৈ গ'ল। 17 ফুটটো আমাৰ ফিটিং ক্লিয়াৰ হৈ গ'ল। এইটো তাৰপিছত এইটো হৈছে ফিটিং নকৰাকৈ আছে। এটা ছাইড আমি তক্তা লগাইছোঁ, ফিটিং কৰিম। এই তক্তাটো তুলি থৈ দিছোঁ। এইটো আমি এইটো ছাইড এতিয়া ফিটিং কৰিম। এইটো ছাইড ফিটিং কৰি আপোনালোকক বাকীখিনি দেখুৱাম। এইটো গজল আমি এতিয়া অকলে এজনে তক্তাখন গজলটোৰে ধুনীয়াকৈ ইটাটোৰ ওপৰত বহাই দিলে এজনে কৰিব পাৰি, দুজন নালাগে আৰু। কাৰণ গজলটোৱে ছাপৰ্টটো থাকে ইটাটোৰ ওপৰত, সেইকাৰণে আমি দুজন নহ'লেও এজনে ফিটিং কৰিব পাৰোঁ। তলত এজন থাকিলে ওপৰত এজন থাকিলে হৈ যায়। এনেকুৱাকৈ কামবিলাক কৰি থাকোঁ। এতিয়া আপোনালোকে চাই যদি কামবিলাক ভাল লাগে, আপোনালোকে ছাবস্ক্ৰাইব কৰিবা বুলি আশা কৰিলোঁ। লাইক, শ্বেয়াৰ, কমেণ্ট সকলোখিনি কৰি দিবা বুলি আশা কৰিলোঁ। আপোনালোকে ভিডিঅ'বোৰ চাব আৰু ক'ৰবাত কিবা ভুল হ'লে, ক'ৰবাত যদি কেতিয়াবা ভুল হৈ যায়, আপোনালোকে কমেণ্টত জনাবা বুলি আশা কৰিলোঁ। বহুত নাজানা কাম আছে, সেই গতিকে নাজানাবিলাক আপোনালোকে অলপ আঙুলিয়াই দিব বুলি আশা কৰিলোঁ। আমি এনেকৈ কামবিলাক কৰি থাকোঁ। গতিকে আপোনালোকে ভিডিঅ'বোৰ চাব, চাই আমাক কমেণ্টত জনাব আৰু ছাবস্ক্ৰাইব কৰিবা বুলি আশা কৰিলোঁ। এইখিনিয়ে ক'লোঁ, আপোনালোকক গোটেইখিনি দেখুৱাওঁ। এইখিনি আমি আজি অলপমান বান্ধাই ক্লিয়াৰ কৰিছোঁ। দুজন মানুহ গোটেইখিনি বান্ধি ক্লিয়াৰ কৰিছোঁ। কৰি আমি তক্তা ফিটিং কৰিছোঁ, ফাৰ্মাটো ফিটিং কৰিলোঁ। এইটো ফাৰ্মা ফিটিং কৰা হ'ল। আমি আৰু দুটা ফিটিং কৰিম। গতিকে দুজন মানুহে আৰু কিমান কৰিম। গোটেইখিনি আমি আপোনালোকক দেখুৱালোঁ। অহাকালি আকৌ আপোনালোকক ইয়াৰ পিছত ঢালাই যিটো কৰিম, ঢালাইটো আপোনালোকক দেখুৱাম। কেনেকুৱাকৈ ঢালাই কৰোঁ, কিমান ঢালাই মাৰোঁ, এইখিনি আপোনালোকক অহাকালিলৈ আকৌ দেখুৱাম। আজিলৈ ইমানতে এৰিলোঁ। আজিলৈ আপোনালোকক ইমানতে এৰিলোঁ আৰু ভিডিঅ'বোৰ চাবা।